নমস্কাৰ ফ্লুট হিৰক আসাম ইউটিউব চেনেলৰ বিশেষ অনুষ্ঠান কোন হ'ব বিজয়লৈ আপোনালোক আটাইকে মই মিতুৰাণীয়ে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনালোকে জানে যে যোৱা কেইবাটা দিন ধৰি এই চেনেলটোত আয়োজন কৰা হৈছিল এক বিশেষ অনুষ্ঠানৰ একমাত্ৰ হিৰকৰ বাহিৰ সুৰত নৃত্য প্ৰতিযোগিতা। যি প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছিল। আৰু আজি সেই বিশেষ দিনটো কিয়নো আজি আমি ঘোষণা কৰিবলৈ গৈ আছো বিজয়ী কেইগৰাকীৰ নাম। লগতে আজি আমাৰ এই অনুষ্ঠানত বিশেষকৈ এক সাংস্কৃতিক অনুষ্ঠান থাকিব, যি অনুষ্ঠানত থাকিব আপোনালোকৰ মৰমৰ কেইবাগৰাকীও শিল্পী। গতিকে এই ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে, কিয়নো আমি এগৰাকীৰ পিছত আনগৰাকীৰ বিজয়ীৰ নাম ঘোষণা কৰি যাম আজি এই অনুষ্ঠানৰ জৰিয়তে। তাৰ লগতে আমি আৰম্ভ কৰিম সাংস্কৃতিক অনুষ্ঠান। তেনেহলে আহক আমি বেছি পলম নকৰো, আৰম্ভ কৰো আজিৰ আমাৰ এই সাংস্কৃতিক অনুষ্ঠান। এই মুহূৰ্তত আমাৰ সৈতে আছে আমাৰ আটাইৰে মৰমৰ শিল্পী প্ৰাঞ্জল পৰক, লগতে ৰিংকু প্ৰিয়ম। তেনেহলে আহকচোন তেওঁলোকে আমাৰ এই অনুষ্ঠান সন্দৰ্ভত কি কয় অকমান শুনি লওঁ, লগতে আপোনালোকলৈ আগবঢ়াম তেওঁলোকৰ গীত। নমস্কাৰ, মই প্ৰাঞ্জল পৰক। কোন হ'ব বিজয়ী এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠান আপোনালোকৰ আপোন চেনেল ফ্লুট হিৰক আসামৰ জৰিয়তে আজি সম্প্ৰচাৰ হৈ আছে। ইতিমধ্যে আপোনালোক সকলোৱে জানে যে এই লকডাউনৰ সময়ছোৱাত মানে লকডাউনৰ আৰম্ভণিৰে পৰা এক সুন্দৰ সাংস্কৃতিক মনোৰঞ্জনধৰ্মী অনুষ্ঠান মানে এক প্ৰতিযোগিতা আপোনালোকৰ আপোন চেনেল ফ্লুট হিৰক আসামৰ জৰিয়তে মোৰ মৰমৰ ভাইটি হীৰক জ্যোতিয়ে অনুষ্ঠিত কৰি আহিছে। আৰু আজি চাওঁতে চাওঁতে অনুষ্ঠানখনৰ বিজয় ঘোষণাৰ দিন মানে ফলাফলৰ দিন উপস্থিত হৈছেহি। বাহিৰ সুৰত এক আটকধুনীয়া সাংস্কৃতিক প্ৰতিযোগিতা মানে আধুনিক গীতৰ প্ৰতিযোগিতা পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিলে লকডাউনৰ সময়ছোৱাত। আৰু সেয়েহে এই অনুষ্ঠানটোৰ প্ৰতি মই একেবাৰে আৰম্ভণিৰ পৰা খুব আগ্ৰহী আছিলো। আৰু আজি এই ফলাফলৰ দিনছোৱাত মই সকলোলৈ শুভেচ্ছা যাচিলো। যিসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলে তেওঁলোকৰ অলেখ অযুত শুভেচ্ছা। আৰু যিসকলে আজি এই অনুষ্ঠানটোৰ পৰাই উপযুক্ত স্থান লাভ কৰি নিজৰ সুনাম অৰ্জন কৰি আজি এই অনুষ্ঠানটোৰ পৰা উভতিব তেওঁলোকলৈ অলেখ অযুত শুভেচ্ছা। মানে বিজয়ীসকললৈ অলেখ অযুত মৰম শুভেচ্ছা যাচিলো। লগতে যিসকলে প্ৰতিযোগিতাটি অংশগ্ৰহণ কৰিলে তেওঁলোকলৈ অলেখ অযুত শুভেচ্ছা মোৰ তৰফৰ পৰা। আৰু সেয়েহে এই শুভেচ্ছা বাণী হিচাপত মই মোৰ তৰফৰ পৰা এটি খুব মৰম লগা মোৰ এটি গীত গাব বিচাৰিছো। যিহেতু বাহিৰ সুৰ এক আমাৰ থলুৱা বস্তু, আমাৰ থলুৱা বাদ্য, সেয়েহে এটি থলুৱা গীত মোৰ কণ্ঠত এটি জনপ্ৰিয় হোৱা আমাৰ এটি থলুৱা গীত মই গাব বিচাৰিছো। হেমাই তই জ্বলে নাযায় হে কলংকিনী ৰাধা, কদম গছে উঠি আছে কানু হাৰাম জাদা, মাই তই জ্বলে নাযায় হে কলংকিনী ৰাধা, কদম গছে উঠি আছে কানু হাৰাম জাদা, মাই তই জ্বলে নাযায়। ধন্যবাদ। নমস্কাৰ, মই ৰিংকু প্ৰিয়ম। বাহিৰ সুৰত অনলাইন নৃত্য প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকে। আৰু আৰম্ভ কৰাৰ লগে লগে মই যিমান দূৰ জানো বহুত মানুহে এই প্ৰতিযোগিতাখনক আঁকোৱালি লৈছে, সহযোগিতা কৰিছে। আৰু ইয়াৰ কাৰণে স্পেচিয়েলি থেংকছ মই আগবঢ়াইছোঁ ভাইটি হীৰকক। কিছু সময়ৰ পিছতে বিজয়ীৰ নাম ঘোষণা কৰিব। আৰু এই প্ৰতিযোগিতাৰ খনক মোৰ ফালৰ পৰা বহুতো মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শেষত এটি মই গীত গাবলৈ ইচ্ছা কৰিছোঁ, মোৰ নতুন গীত সুৰৰ আঙুলি। আশা কৰোঁ সকলোৱে ভাল পাব। আবু 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 মই চৰাই খাই ডাংবাৰীয়া নৈ চৰাই খেদংহাই, তইনো যাব কলৈ লুকাই চাওঁ মোলৈ, চকুত চকু যায় হায় ঐ দেহা পিৰাই যায়, হুৰৈ 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 ৰাঙলী, হুৰৈ 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 ৰাঙলী, বতাহ চৰাই উৰি যায় হিয়া মৰণি, তৰে চকুত চকু যায় মইনো কৰংকি, বুকুৰেনো মাজত ঘুণা খুটি নৈ বৈ, দুচকুটোলৈ চাই ভাবো কাহিনী, হুৰৈ 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 ৰাঙলী,
হুৰৈ 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 ৰাঙলী। ধন্যবাদ। আমি ধন্যবাদ জনাইছো ৰিংকু প্ৰিয়ম লগতে প্ৰাঞ্জল পৰশক দুয়োগৰাকীক আমি ধন্যবাদ জনাইছো। প্ৰিয় দৰ্শক, এই মুহূৰ্তত মই ঘোষণা কৰিব গৈ আছো আমাৰ এই বিশেষ অনুষ্ঠানৰ এগৰাকী বিজয়ীৰ নাম। হয়, তৃতীয় বিজয়ী হৈছে হোজাইৰ, তেওঁৰ নাম হৈছে তেজস্বিতা দাস। তেজস্বিতাক আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে এই অনুষ্ঠানত বিজয়ীৰ খিতাপ লাভ কৰাৰ পিছত তেজস্বিতাৰ কি ধৰণৰ মন্তব্য সেয়া অকণমান শুনি লওঁ। নমস্কাৰ, মই তেজস্বিতা দাস, হোজাই জিলাৰ কাকি। হীৰকদাই আয়োজন কৰা ইউটিউব চেনেলত একক নৃত্য প্ৰতিযোগিতাত মই তৃতীয় স্থান পাবলৈ সক্ষম হ'লোঁ। ইতিমধ্যে মই সেই পুৰস্কাৰটো গ্ৰহণ কৰিলোঁ। আচলতে নাচি ভাল পাওঁ, সেয়েহে এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিছিলোঁ। এই কৰোণা কালত হীৰকদাৰ এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আহক আমি পুনৰ আপোনালোকক এই মুহূৰ্তত লৈ যাওঁ আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজলৈ। এই মুহূৰ্তত আছাম বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা নলবাৰীৰ টিহুৰ জেউতি পাঠকে কেনেকৈনো কঁঠালৰ পাতত নাম লিখে চাওঁ আহক। নমস্কাৰ, মই জেউতি, মোৰ ঘৰ টিহুত। কোন হ'ব বিজয়? যোৱা লকডাউনত হীৰকে পোন প্ৰথমবাৰৰ বাবে বাহিৰ সুৰত এখন নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। খুব ভাল প্ৰচেষ্টা, তালৈ বহুত বহুত শুভকামনা। সি যে ইমান ধুনীয়া প্ৰচেষ্টাৰে সকলোকে আগুৱাই লৈ যাবলৈ এইদৰে প্ৰতিযোগিতাখন পাতিছে, তাৰ বাবে খুবেই ভাল লাগিছে। আৰু ইয়াৰ বাবে মই তাৰ বাবে এইদৰে এইটো গছৰ পাতত বনাইছোঁ, তাৰ ইউটিউব চেনেলটোৰ নাম। আৰু সমূহ প্ৰতিযোগীসমূহলৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰত্যেকটো প্ৰতিযোগীলৈ মোৰ পৰা বহুত বহুত মৰম। তোমালোকে এইদৰে আগুৱাই যোৱা, লগতে বিজয়ীসকললৈও আন্তৰিক শুভকামনা। এইদৰে সকলোৱে আগুৱাই গৈ থাকা, ভাল দিন ঘূৰি আহক আৰু ভালে থাকা সকলো। আৰু সেয়া আছিল জেউতি পাঠক। আমি তেওঁক ধন্যবাদ জনাইছো, লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। তেনেহলে আহক প্ৰিয় দৰ্শক, আমাৰ এই অনুষ্ঠানৰ মাজতে আমি এইবাৰ ঘোষণা কৰিবলৈ লৈছো আমাৰ এই নৃত্য প্ৰতিযোগিতাৰ দ্বিতীয় গৰাকী বিজয়ীৰ নাম। তেওঁ হৈছে নলবাৰীৰ আৰু তেওঁৰ নাম হৈছে মনালিছা বৰ্মন। এই খিতাপ অৰ্জন কৰাৰ পিছত তেওঁৰ মনৰ যি অনুভৱ সেয়া অকণমান আহকচোন আমি শুনি লওঁ। নমস্কাৰ, মোৰ নাম মনালিছা বৰ্মন। বাহিৰ সুৰত অনলাইন নৃত্য প্ৰতিযোগিতাত মই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি মোৰ খুবেই ভাল লাগিল। আৰু আগলৈও যাতে এনেকুৱা ধুনীয়া ধুনীয়া অনুষ্ঠানসমূহ আয়োজন কৰে তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টোত লাইকৰ জৰিয়তে সকলোৱে দিয়া মৰম আৰু আশীৰ্বাদসমূহৰ বাবেহে মই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। সকলোকে বহুত বহুত ধন্যবাদ। আৰু মই মোৰ পাবলগীয়া পুৰস্কাৰটি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, এই মুহূৰ্তত আমি পুনৰ আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে আজি এই অনুষ্ঠানত উপস্থিত আছে জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা। মৃদুল ভূঞাই আমাৰ এই অনুষ্ঠান সন্দৰ্ভত কি কয় অকণমান আপোনালোকক শুনাম। তাৰ লগতে উপস্থিত আছে আমাৰ সৈতে কেইবাগৰাকীও অভিনেত্ৰী, আশা বৰদলৈ, ৰুমা আৰু ৰেখা শ্ৰুতিনাথ। গতিকে আহকচোন আটাইকেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে আমাৰ এই অনুষ্ঠান সন্দৰ্ভত কি কয় অকণমান শুনি লওঁ। নমস্কাৰ, মই মৃদুলে সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। এটা ভাল খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। খবৰটো হ'ল কোন হ'ব বিজয়ী। হয়, এটা সুন্দৰ অনুষ্ঠানৰ নাম কোন হ'ব বিজয়ী। ফ্লুট হীৰক আছাম ইউটিউব চেনেলৰ এটা সুন্দৰ অনুষ্ঠান কোন হ'ব বিজয়ী। অসমৰ সকলোৱে জানে, সকলোৰে জ্ঞাত যে অসমত লকডাউন হোৱাৰ ঠিক পিছতে পোন প্ৰথমবাৰৰ বাবে বাহিৰত নৃত্যৰ সুৰ আৰম্ভ কৰিছিল, প্ৰতিযোগিতা আৰম্ভ কৰিছিল ভাইটি হীৰকে। আৰু আজি আহি প্ৰতিযোগিতাৰ শেষ বিন্দুত আমি উপস্থিত হৈছোঁ। অলপ দেৰি পিছতে বিজয়ীসকলৰ নাম ঘোষণা কৰা হ'ব। এই চেগতে বিজয়ীসকলক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। যিসকলে অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ মোৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ তেওঁলোকে পুনৰ আকৌ এনেকুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, নিজৰ প্ৰতিভা বিস্তাৰ কৰক। সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু শেষ মুহূৰ্তত মোৰ এটা সৰু সংলাপ মই আপোনালোকক সকলোৰে প্ৰতি মই উৎসৰ্গা কৰিছোঁ যে জীয়াই থাকিম, জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে।
জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে য'ৰ সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। ধন্যবাদ। নমস্কাৰ, মই আশা বৰদলৈ। কোন হ'ব বিজয়ী? এটি সুন্দৰ অনুষ্ঠান ফ্লুট হীৰক অসম ইউটিউব চেনেলৰ। আপোনালোক সকলোৱে জানে যে লকডাউনৰ সময়ত বাঁহীৰ সুৰত অসমত প্ৰথমবাৰৰ বাবে এক নৃত্য প্ৰতিযোগিতাৰ আৰম্ভ কৰিছিল ভাইটি হীৰকে। এই অনুষ্ঠানটিক মোৰ লগতে আপোনালোক সকলোৱে খুব মৰমেৰে আদৰি লৈছিল আৰু চেনেহ যাচিছিল। আহি আজি আমি সেইখিনি সময়ত উপস্থিত হৈছোঁহি যিটো সময়ত এই প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম আমি ঘোষণা কৰিবলৈ ওলাইছোঁ। এই বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকগৰাকী প্ৰতিযোগীলৈ মোৰ তৰফৰ পৰা যাচিলোঁ অশেষ শুভকামনা। সদৌশেষত আপোনালোক সকলোলৈকে এটি সংলাপ আগবঢ়াব বিচাৰিছোঁ। যদি ইয়াতে ভুল হৈছে ক্ষমা কৰিব। সংলাপটো আছিলে 2016 চনৰ 15-16 চনৰ ৰাজশ্ৰী থিয়েটাৰৰ মিৰি জীয়ৰী নাটকখনৰ এটি সংলাপ। ৰজনীকান্ত বৰদলৈদেৱৰ এই নাটকখনিৰ নাট্য ৰূপ দিছিলে হেমন্ত দত্ত ছাৰে। আকাশখন চাই থাকিলে যেতিয়াৰে পৰা ভাল লগা হ'ল, সোৱণশিৰীৰ বতাহ ছাতি গাত লাগিলে মন ইছাতি বিচাতি কৰা হ'ল। ঢোল পেঁপা গগনাৰ মাতত মন কমুৱা তোলাৰ দৰে উৰি ফুৰিবলৈ ধৰিলে। তেতিয়াৰে পৰাই তোক ভাল পাওঁ জংকী। নিশা সপোনতো তোক দেখো কেঁচা সোণ। তই মোৰ কলিজাৰ আমঠু। ধন্যবাদ, অশেষ ধন্যবাদ। নমস্কাৰ, মই ৰুমা কলিতা। কোন হ'ব বিজয়ী? এটি খুব সুন্দৰ অনুষ্ঠান ফ্লুট হীৰক আছাম ইউটিউব চেনেলৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছিলে। প্ৰথমবাৰৰ বাবে অসমত বাঁহীৰ সুৰত নৃত্য প্ৰতিযোগিতা। বিৰাট ইণ্টাৰেষ্টিং নহয় জানো? প্ৰথমতে ময়ো ভাবিছিলোঁ বাঁহীৰ সুৰত নৃত্য প্ৰতিযোগিতা, তাকো অনলাইন, কেনেকৈ হ'ব পাৰে। কিন্তু আপোনালোকৰ ইমান ধুনীয়া সঁহাৰি আৰু মৰম দেখি সঁচাকৈ বহুত ভাল লাগিছে। আহি আজি এই ক্ষন্তীয়া আমি উপস্থিত হৈছোঁ। আজি কোন হ'ব বিজয়ী? আজি বিজয়ীসকলৰ নাম ঘোষণা কৰিব। সেয়েহে যিসকলে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিলে আটাইলৈ মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰেখা শ্ৰুতি। কোন হ'ব বিজয়ী? ফ্লুট হীৰক আছাম ইউটিউব চেনেলৰ এক সুন্দৰ অনুষ্ঠান। আপোনালোকে জানে যে লকডাউনৰ সময়ছোৱাত অসমত প্ৰথমবাৰৰ বাবে বাঁহীৰ সুৰত বিহু নৃত্য প্ৰতিযোগিতা অনলাইন যোগে আয়োজন কৰিছিল ভাইটি হীৰকে। তেওঁৰ এই প্ৰচেষ্টাক মই শ্ৰদ্ধা জনাইছোঁ। আজি আমি আহি সেই বিশেষ মুহূৰ্তটিত উপস্থিত হৈছোঁহি, কিয়নো কিছু সময় পাছতে ঘোষণা কৰা হ'ব বিজয়ীসকলৰ নাম। যিসকল ইয়াত বিজয়ী হ'ব তেওঁলোকলৈ মোৰ বহুত শুভেচ্ছা থাকিল, আৰু যিসকলে ইয়াতে অংশগ্ৰহণ কৰিছিল তেওঁলোকলৈ মোৰ মৰম থাকিল আৰু শুভকামনা থাকিল। শেষত আপোনালোকলৈ বুলি মোৰ ধাৰাবাহিকৰ দুটি সংলাপ আপোনালোকক দিব চেষ্টা কৰিছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। ৰং চেনেলৰ এখন ধাৰাবাহিক ঐ খাপলা, তাত মই এটি সুন্দৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। চৰিত্ৰটিৰ নাম আছিলে চেনী। আপা, তই ইমান কেলে বেদলে ন? তোৰ লগত বিয়া নহয়, মোৰ টাউন লাগুছি, তই জানানে? কালি মোক দৰা এটাই চাব আহিব। দৰাটোৱে কি কাম কৰে জানা নাই? পাইলট। তাৰ লগত বিয়া হ'লি মই এৰোপ্লেনত ঘূৰি ফুৰিব পাৰিম। আৰু তোৰ লগত বিয়া হ'লি মই কি পালোঁ হয়? ধুকুনাৰ গাড়ীত উঠি থাকিব পাৰিলোঁ হয়, তই টানি লৈ গেলি হয়, মই চুচৰে যাই থাকিলোঁ হয়। আৰু এখন ধাৰাবাহিক চলি আছে নিয়ৰৰ ফুল, তাত মই এটি সুন্দৰ চৰিত্ৰ এটিত অভিনয় কৰিবলৈ সুযোগ পাইছোঁ, অনন্যা গোস্বামী নামৰ চৰিত্ৰটিত। তাৰে এটি মোৰ ভাল লগা ডাইলগ হ'ল, মানুহৰ জীৱনলৈ কেৱল ফাগুনৰে আগমন নঘটে, কেতিয়াবা ফাগুনৰ বায়ু ধুমুহাৰ ৰূপ লয়।
আৰু ধুমুহা আহিলে কেনেকৈ নিজক বচাব লাগে সেইটোতহে মই গুৰুত্ব দিওঁ। আনৰ কথা কিন্তু মই নাভাবোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, এইবাৰ আমাৰ অনুষ্ঠানত আজি আপোনালোকে লগ পাব দুগৰাকীকৈ বিশেষ শিল্পী। এগৰাকী হৈছে নয়ন। তেওঁ ইতিমধ্যে ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। তাৰ লগতে আজি আমাৰ সৈতে উপস্থিত আছে দিলীপ হীৰা, অতি জনপ্ৰিয় এগৰাকী বাঁহী বাদক। আহকচোন আমি তেওঁলোকৰ অকণমান অনুষ্ঠান চাওঁ, লগতে আমাৰ এই অনুষ্ঠান সন্দৰ্ভত তেওঁলোকৰ মন্তব্য শুনি লওঁ। নমস্কাৰ, মই নয়ন। আৰু আপোনালোকে ইতিমধ্যে অৱগত যে এই লকডাউনৰ কালছোৱাত ফ্লুট হীৰক আছাম নামৰ ইউটিউব চেনেলটিৰ উদ্যোগত এখনি নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছিলে। আৰু মই দুই এটা ভিডিঅ' চাইছিলোঁ, খুব ভাল লাগিছে। সকলোৱে খুব ধুনীয়া নৃত্য কৰিছে। এতিয়া এই নৃত্য প্ৰতিযোগিতাখনি আহি শেষ পৰ্যায়ত উপনীত হৈছে আৰু আজি তাৰ ফলাফল ঘোষণাৰ দিন। সকলোৱে নিশ্চয় উৎসুকতাৰে বাট চাই আছে। গতিকে এই চেগতে যিসকলে অংশগ্ৰহণ কৰিলে মই আটাইলৈ শুভেচ্ছা আৰু মৰম জনাইছোঁ। আৰু এইখিনিতে ক'ব বিচাৰিম যে ফ্লুট হীৰক আছাম নামৰ এই ইউটিউব চেনেলটো আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু হীৰকজ্যোতি কলিতাৰ বাঁহীৰ সুৰসমূহ, খুব ধুনীয়া বাঁহীৰ সুৰ শুনি থাকিব পাৰিব এই ইউটিউব চেনেলটোৰ জৰিয়তে। আৰু খুব সৰুকৈ মোৰ এইখিনিতে মোৰ এটি বিহু বিমান বৰুৱা দাই লিখা বিহুটো অকণমান গাব লৈছোঁ। মৰমৰে ঐ মৰমী, গোপনে জ্বলিছে বুকুত অগনি, ঐ তোমালৈ মৰম ঐ কিমান দিন ৰাখিম ঐ, এদিন দুদিনকৈ বয়স ভতিয়াই যাব, মৰমে ভৰা পুখুৰীত পানী শুকাব, কোনে নোচোৱা হ'ব। ধন্যবাদ। মোৰ ভাইটি ফ্লুট হীৰক অসমৰ এটি সুন্দৰ ইউটিউব চেনেল, আৰু এই ইউটিউব চেনেলটিতে কিছুদিনৰ পূৰ্বে হৈছিল খুব সুন্দৰ এটি বাঁহী সুৰৰ ওপৰত আধাৰিত নৃত্যৰ কম্পিটিশ্যন। অসমত হয়তো এটি প্ৰথম নৃত্য কম্পিটিশ্যন হৈছে বুলি মোৰ অনুমান হয়। আৰু এই নৃত্যানুষ্ঠানটোত যিসকল শিল্পীয়ে অংশগ্ৰহণ কৰিছিল আৰু অংশগ্ৰহণকাৰীৰ ভিতৰত যিসকল শিল্পী জয়ী হৈছে, জয়ী হোৱাসকলক মই অন্তৰৰ পৰা মৰমৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আগুৱাই যাওক ভৱিষ্যতলৈ। আৰু যিসকলে কম্পিটিশ্যনত জইন কৰি সফলতা প্ৰাপ্তি হ'ব পৰা নাই, তেওঁলোককো মোৰ মৰম যাচিছোঁ আৰু বহুত শুভকামনা যাচিছোঁ, যাতে ইয়াৰ পিছত বেলেগ বেলেগ যিবোৰ নৃত্য কম্পিটিশ্যন আহিব সেইবোৰত অংশগ্ৰহণ কৰি সুন্দৰ নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে। আৰু সমুদায় সকলোকে শুভেচ্ছা জনাই মই এটি বাঁহী সুৰেৰে মই সকলোকে ৰঙেৰে মন উপচাই পেলাবলৈ ওলাইছোঁ। ধন্যবাদ। ধন্যবাদ। প্ৰিয় দৰ্শক, এতিয়া আপোনালোকে নিশ্চয় অপেক্ষা কৰিছে আমাৰ শেষৰ গৰাকী অৰ্থাৎ প্ৰথমগৰাকী বিজয়ীৰ নাম শুনাৰ বাবে। আমি তেওঁৰ নাম ঘোষণা কৰিম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো যে আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে আমাৰ সৈতে কবি গুৰুজন। কবিগৰাকীয়ে আমাৰ এই অনুষ্ঠান সন্দৰ্ভত কিনো কয় অকণমান আহকচোন শুনি লওঁ। আপুনি ফুট লয়, আপুনি টুপি পিন্ধে। যদি আপুনি ফুট লয় আপুনি হিন্দু, যদি আপুনি টুপি পিন্ধে আপুনি মুছলমান। আহকচোন চাওঁ তেজৰ ৰং, কাৰ ৰঙা কাৰ বগা। কোন হ'ব বিজয়ী? নমস্কাৰ, মই গুৰুজন। চাগে এই লকডাউনৰ সময়ছোৱাত আপুনি ঘৰতে থাকি আমনি পাইছে, জীৱনটো হৈ পৰিছে চাগে যন্ত্ৰণা কাতৰ। মোৰ বন্ধু হীৰকে হীৰক ফ্লুট আছামৰ তৰফৰ পৰা আয়োজন কৰিছিল অনলাইন মাধ্যমেৰে নৃত্য প্ৰতিযোগিতা।
আহি আহি বিজয় প্ৰাৰ্থীবোৰক বিজয় মুকুট পিন্ধাবৰ সময় হ'ল। যিসকলে এই নিৰ্বাচনৰ তুলাচনীত নুঠিল তেওঁলোকে হতাশগ্ৰস্ত হ'ব নালাগে, কাৰণ জীৱন মানে সংগ্ৰাম। সকলো প্ৰতিযোগীলৈ মোৰ তৰফৰ পৰা থাকিল অভিনন্দন। তেনেহলে আহক প্ৰিয় দৰ্শক, আজি আমি আহি উপনীত হৈছো আমাৰ এই অনুষ্ঠানৰ শেষৰটো মুহূৰ্তত। আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয় কোন হৈছে আমাৰ এই অনুষ্ঠানত প্ৰথম গৰাকী বিজয়ী। তেনেহলে আহক আৰু বেছি পলম নকৰো, মই ঘোষণা কৰিব বিচাৰিছো আমাৰ প্ৰথম গৰাকী বিজয়ীৰ নাম। তেওঁ হৈছে গুৱাহাটীৰ টিনামণি কলিতা। টিনামণি, আমাৰ ফালৰ পৰা বহু বহু শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে এই খিতাপ অৰ্জন কৰাৰ পিছত টিনামণিৰ যি অনুভৱ সেয়া আগবঢ়াইছো আপোনালোকলৈ। নমস্কাৰ, মোৰ নাম টিনামণি কলিতা, মোৰ ঘৰ গুৱাহাটীৰ চানমাৰীত। কিছুদিন পূৰ্বে হীৰক দাই তেখেতৰ ইউটিউব চেনেল ফ্লুট হীৰক আছামত তেখেতৰ বাঁহীৰ সুৰেৰে এটি অনলাইন নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছিল আৰু সেই প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত সেই প্ৰতিযোগিতাত মই বিজয় হ'লোঁ। তাৰ বাবে বহুত বহুত ধন্যবাদ। ইতিমধ্যে হীৰক দাই মোক পুৰস্কাৰটি দিলে, তাৰ বাবেও ধন্যবাদ। আৰু হীৰক দাই এনেকুৱা এটা প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ আৰু আগলৈ যাতে এনেকুৱা প্ৰতিযোগিতা তেখেতে পাতি থাকে তাৰ বাবে মই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ। এইখিনিয়ে ক'ব আছিল। থেংক ইউ। দৰ্শক, অনুষ্ঠানৰ অন্তিম মুহূৰ্তত আহকচোন ইউটিউব চেনেলটোৰ গৰাকী বাঁহী বাদক হীৰকে কিছু কথা ক'ব আমাৰ এই সম্পূৰ্ণ অনুষ্ঠানটো সন্দৰ্ভত। আহকচোন শুনি লওঁ তেওঁৰ কিছু মিঠা কথা। ছাৰ, মই হীৰকজ্যোতি কলিতা। আপোনালোকে ইতিমধ্যে অনুষ্ঠানটো উপভোগ কৰিলে। আশা কৰোঁ অনুষ্ঠানটো আপোনালোকে চাই বহুত ভাল পালে। মই সামান্য প্ৰয়াস কৰিছিলোঁ যে বিজয়ী ঘোষণাৰ দিনটোত এটি কিবা অনুষ্ঠান কৰিম বুলি। নাজানো কিমান দূৰ সফল হৈছোঁ আৰু এই ক্ষেত্ৰত মোক বিশেষভাৱে সহায় কৰিছে DY365 জনপ্ৰিয় এংকৰ সাংবাদিক মিতুৰাণী বাইদেউ। গতিকে মই মিতুৰাণী বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই প্ৰতিযোগিতাত যিসকলে অংশগ্ৰহণ কৰিলে, হৰা জিকাটো একো ডাঙৰ কথা নহয়। গতিকে সকলোৱে ভাল নাচিছে। মোৰ বাহিৰত যি নৃত্য প্ৰতিযোগিতাত যিসকলে অংশগ্ৰহণ কৰিছে সকলোৱে খুব ধুনীয়াকৈ নাচিছে। গতিকে বিচাৰক হিচাপে ৰাখিছিলোঁ আপোনালোকক। গতিকে আপোনালোকে বিচাৰ কৰিলে। গতিকে পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, ইয়াত যে অংশগ্ৰহণ কৰিলে সেইটো বহুত ডাঙৰ কথা। আৰু আপোনালোকৰ মৰম আৰু উৎসাহ দেখি মই নথৈ আনন্দিত। আৰু মানে এনেকুৱা ধৰণৰ যাতে আগলৈকে মই এনেকুৱা অনুষ্ঠান আকৌ কৰিব পাৰোঁ, আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। মই এই মুহূৰ্তত কেইজনমানৰ নাম ল'ব লাগিব। মোৰ বন্ধু, দাদা, মানে মোক যিসকলে উৎসাহ দিছিল এই অনুষ্ঠানটো পাতিবৰ বাবে, তেওঁলোকৰ নাম ল'ব লাগিব। মোৰ মিউজিকখিনি যিখিনি মিউজিক আপোনালোকে শুনি থাকে সেইখিনি কাম কৰিছে অঞ্জন জ্যোতি। মই অঞ্জন জ্যোতিক ধন্যবাদ জনাইছোঁ। আৰু এডিটিং খুব ধুনীয়াকৈ আপোনালোকে চাই আছে। এডিটিং কৰিছে উদীপ্ত কলিতা। উদীপ্তক মই ধন্যবাদ জনাইছোঁ। উদীপ্ত মই লগ লাগি বহুত কষ্ট কৰিছোঁ, মানে আপোনালোকক মানে ভাল ধৰণে দেখুৱাবলৈ কিছুমান বস্তু। আৰু বিশেষভাৱে মোক সহায় কৰিছে ৰঘুমণি ৰাজবংশী, বিজয় ভৰালী, হীৰেণ কলিতা, জিতুল কলিতা। গতিকে সকলোকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে। গতিকে শেষত এনেকুৱা ধৰণৰ যাতে অনুষ্ঠানবিলাক কৰি যাব পাৰোঁ, আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি বিদায় মাগিছোঁ। কিন্তু এটা কথা কওঁ যে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, কিয়নো ইয়াত মই বাঁহী কভাৰ হিচাপে কিছুমান ভিডিঅ' আগবঢ়াওঁ। গতিকে সেইবিলাক চাবৰ বাবে। গতিকে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদায় লৈছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আমাৰ এই অনুষ্ঠানত আপোনালোকৰ যি ধৰণৰ অভূতপূৰ্ব সঁহাৰি তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। লগতে বাঁহীবাদক হীৰকে যাতে এইদৰে সুন্দৰভাৱে বহু দূৰলৈ আগুৱাই যাব পাৰে তেওঁৰ সাংস্কৃতিক জগতখনৰ ক্ষেত্ৰত, তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম আমাৰ সদায় কাম্য। তাৰ লগতে ফ্লুট হীৰক আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু চাই থাকিব এই চেনেলটোত আপলোড কৰা প্ৰতিটো ভিডিঅ'। ইয়াৰ লগতে আজিৰ এই
বিশেষ অনুষ্ঠানৰ পৰা মই মিতু ৰাণীয়ে বিদায় লৈছো। ধন্যবাদ।